এইবাৰ মানে ৰাজ্যত মানে ৰাজ বুলি ক'ব লাগিব আৰু ৰাজ বুলি ক'বলৈ এলাপেচা ৰাজ নহয় ৰাৱণ ৰাজ চলিছে। ৰাৱণ ৰাজ কাৰ চলিছে সেইটো চাই লওক আপোনালোক। বেলেগৰ নহয় কাৰ চলিছে সেই বিষয়ে জানক আৰু জানাৰ ওপৰঞ্চি যি বেলেগ কিবা জানিব বিচাৰে ভিডিঅ' ক্লিপসমূহ চাই লওক। পূৰা সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই পিনে আপোনালোকৰ মতামত তলত কমেণ্ট ছেকশ্যনত জনাব আৰু কমেণ্ট ছেকশ্যনত জনোৱাৰ লগতে কি কৰোঁ সকলোৱে পাছ কৰিছে চ' ফূৰ্তি কৰক আৰু ফূৰ্তি কৰাৰ লগতে সকলোৱে ভালে কুশলে থাকক তাকে আশা কৰিলোঁ আৰু চাওঁ আৰু সকলোৱে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰিজাল্টটো দিছে তথাপিও যি আশা কৰিছিলোঁ সেই আশা মই সম্পূৰ্ণকৈ সেই ফল মই সম্পূৰ্ণকৈ পাইছোঁ বুলি ক'ব নোৱাৰোঁ। এই পৰীক্ষাৰ বিষয়ে মই একো মতামত দিব নাযাওঁ কিয়নো এই পৰীক্ষাৰ বিষয়ে কোনো ধৰণৰ বা কেনেধৰণৰ সিদ্ধান্ত ল'লে কোন চৰকাৰে ল'লে সেই বিষয়ে আপোনালোকে মোতকৈ বেছি ভালকৈ জানে চাগে আৰু জনাৰ ওপৰঞ্চি মই জাষ্ট এইটো কথা ক'বলৈ বিচাৰিছোঁ এই পৰীক্ষাৰ বিষয়ে উইদাউট এক্সামত এনেকৈ ইমান ধুনীয়া ৰিজাল্ট কৰিলে অসমবাসীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰু ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট কৰাৰ লগতে সকলোকে শুভেচ্ছা জনালোঁ মোৰ এই মইনা কিউ চেনেলৰ পৰা আৰু মইনা কিউ চেনেলৰ পৰা সকলো ছাত্ৰ ছাত্ৰীকে যাতে আগলৈ থাকে ইয়াতকৈ ভাল ৰিজাল্ট কৰে তাকে আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ আৰু সেই অনুৰোধ মৰ্মে জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ আৰু এই ৰিজাল্টক লৈ পিনে আপুনি যেন সন্তুষ্ট যদি সন্তুষ্ট হয় বেলেগ একো কৰিবলৈ জাষ্ট লাইক কৰক যদি সন্তুষ্ট নহয় দেন কমেণ্ট কৰক কমেণ্ট কৰি পিনে জনাওক আপোনালোকৰ ভেলুৱেবল ফিডবেকটো আৰু no words to express my happiness. It's like out of my mind, and it's all about hard work, and you have a capture knowledge is power, so I believe in that, and my contribution goes to my mother and my father. They are the motivation. They inspired me a lot, so I always thank them. They are like God for me, that seen God. জীৱনত নজনা আৰু নুশুনা কথা এটা এইবাৰ দেখিব পালে আৰু আপোনালোকে মই অকল নহয় আপোনালোকেও দেখিব পাইছে আৰু শুনিবলৈও পাইছে চাগে 99% পাই পিনেও যে কয় মই এক্সাম দিয়া হ'লে ইয়াতকৈ বেছি পালোঁ হয়। ভাবি চাওক কেনেকুৱা টেলেণ্টেড হ'ব আৰু টেলেণ্টেড অকল ই বেলেগৰ নহয় আমাৰ এই ৰাজ্যৰে হয়। আৰু আজি ৰিজাল্টটো দিছে তথাপিও যি আশা কৰিছিলোঁ সেই আশা মই সম্পূৰ্ণকৈ সেই ফল মই সম্পূৰ্ণকৈ পাইছোঁ বুলি ক'ব নোৱাৰোঁ। যদিহে চৰকাৰে আমাৰ এই পৰীক্ষাটো পাতিলেহেঁতেন তেতিয়া হয়তো মই ইয়াতকৈ অলপ বেছি মই ফল দেখুৱাব পাৰিলোহেঁতেন। মই সেইমতে মই কষ্ট কৰিছিলোঁ কিন্তু কিমান শতাংশ পাইছা? মই 99%। এতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী জানি বুজিয়ে আমাক চবকে ফেল কৰি দিছে আৰু যোনে অলপ মানে মনটো বাইদেউক হেৰি কৰিছে সিহঁতিকেইটা পাছ কৰাই দিলে ভালকৈ। আৰু ৰিচাৰ্ড হাজৰিকা মানে যিটো ষ্টুডেণ্ট আছে সি মানে অসমীয়াটো আপোনাৰ ৰিডিঙো দিব না সি কেনেকৈ পাছ কৰি গ'ল। আমি যে ফেল কৰি গ'লোঁ সি নাজানাটো কি কাৰণে পাছ কৰি গ'ল সি আমাক সেইটোৱে লাগে সি কেনেকৈ পাছ। এতিয়া শুনিবা হা মানে যিবিলাকে বহুত ভাল ৰিজাল্ট কৰিছে সেইবিলাকক এনেকৈ কয় যে দি দিছে আৰু মাষ্টাৰে নাম্বাৰটো আকৌ যিবিলাকে ফেইল কৰিছে সিহঁতকো বাৰু এনেকৈ ক'ব দেই দি দিয়া নাম্বাৰটোতো সিহঁতে পাছ কৰিব নোৱাৰিলে নে এনেই দিয়া নাম্বাৰটোত এনেকৈ কয়। যি ধৰণে আশা কৰিছিলে এই পৰীক্ষাত ফলাফলসমূহৰ ওপৰত সেই আশা চাগে তাতকৈ কিছুমানে আশাতকৈ বেছি পাইছে আৰু যিবিলাকে যিটো আশা কৰিছিলে সেই আশা এতিয়ালৈকে চাগে সমাধান হোৱা নাই। আমি সবে 1 নম্বৰ 2 নম্বৰ কাৰণে ফেল কৰিছোঁ সবে 5 নম্বৰ উঠিছে আমি 5 নম্বৰ উঠাৰ পিছত এনেকৈ আমি ফেল কৰি আকৌ 1 বছৰ পঢ়িব নোৱাৰো না পৰীক্ষা দিলে সবে দিব লাগিব নিদিলে কোনেও নিদিওঁ আমি কোনেও নিদিওঁ সব স্কুলে পাছ কৰিছে আমি স্কুলে এনেকৈ হ'ল আমাৰ 1 নম্বৰ 2 নম্বৰ সকলো যদি এনেকৈ হেৰি কৰিছে চ' মোৰ লগতে আপোনালোকেও পৰীক্ষা দিছিলে চ' সেই পৰীক্ষাৰ ফলাফলসমূহ আমি পঢ়ি পিনি লিখি পিনি পাছ কৰি পিনি আমি যিটো পাইছিলোঁ য'ত আমি সন্তুষ্ট লাভ কৰিছিলোঁ কিন্তু এই সকলো লোকে আকৌ উইদাউট এক্সামত মানে পৰীক্ষা নিলিখাকৈ নপঢ়া বুলি ক'ব লাগিব। পঢ়িছে যদি পঢ়াৰ একো হেৰি নাছিলে চ' পঢ়িছে কিন্তু বহুত পঢ়িছে আমাতকৈ বেছি পঢ়িছেগৈ অভিয়াছলি পঢ়িছে আৰু পঢ়িলেও মানে উইদাউট এক্সামত ইমানখিনি নাম্বাৰ পাই পিনেও যদি অসন্তুষ্ট বাপৰে ভাবি চাওক মানে সিহঁতি চাগে ভাবিছিলে আৰু চাগে টপ অফ আছাম লিষ্টত মানে যিখিনি থাকে 10টা থাকে 10টাৰ ভিতৰত চাগে কোনোবাই স্থান লাভ কৰিম বুলি সেয়ে জনাব। আৰু অকল মই নকওঁ যে এই উত্তীৰ্ণ হাৰৰ বিষয়ে নকওঁ অৱতীৰ্ণ হাৰৰ বিষয়ে কৈছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এটা আন্দোলন কৰিছে সেই আন্দোলনৰ ভিতৰত মোৰ ভণ্টিও আছে ভুক্তভোগী আৰু সেই ভণ্টিৰ ফালৰ পৰা একচুৱেলি মই ভণ্টিৰ ফালৰ পৰা ক'বলৈ যাওঁ সকলো ফালৰ পৰা কৈছোঁ উত্তীৰ্ণ হোৱাসকলৰ ফালৰ পৰা ক'ব গৈছোঁ অৱতীৰ্ণ হোৱাৰ ফালৰ পৰা ক'ব গৈছোঁ যে এইষাৰ কথা ক'ব গৈছোঁ যে ইমানখিনি নাম্বাৰ পাই পিনি ছাপ'জ আপোনালোকে ছাইডত থকা স্ক্ৰীণখনত যিটো ওলাই আছে চ' এইটো চাই লওক আৰু চাই লৈ পিনি ইমানখিনি মাৰ্কছ পোৱাৰ পিছতো ফেইল কেনেকৈ হ'ব পাৰে সেইটো মই এতিয়ালৈকে চিন্তা কৰি বুজি পোৱা নাই। আৰু অভিয়াছলি মোৰ এইটো এটা কথা লাগিছে বেলেগ একো হেৰি নাই ফুল ডাউট এইটো আৰু এইটো ফুল কনফাৰ্মেশ্যন এইটোৱে হয় চাগে যে গভৰ্ণমেণ্ট এমপ্লয়ীসকলে কেতিয়াও
হেৰি প্ৰিণ্ট আউট কৰি কেতিয়াও ৱেবছাইটত এনেকুৱা এটা ৰিজাল্ট কেতিয়াও পষ্ট নকৰে। পষ্ট কৰাৰ ভিতৰত যদি পষ্ট কৰিছে অভিয়াছলি এইটো কোনোবা NGOক দিছে, সেই NGOৰ থ্ৰুৱেদি এই ৰিজাল্ট পাছ কৰিছে আৰু ৰিজাল্ট পাছ কৰাৰ থ্ৰুৱেদি গভৰ্ণমেণ্ট ৱেবছাইট ছেবাৰ ৱেবছাইটত বা যিকেইটা ৱেবছাইটত দিছিলে ৰিজাল্টৰ সেই ৰিজাল্টৰ ৱেবছাইটৰ আহিছে এইকেইটাৰ ৰিজাল্ট লিষ্ট আৰু সেই ৰিজাল্ট লিষ্ট NGOৰ ফালৰ পৰা আহিছে। NGOৰ পূৰা ফুল NGOৰ কৰ্মকৰ্তাসকলে ফুল মানে ইয়াত মানে 100% দিয়া নাই, কিন্তু সিহঁতি মানে খৰধৰকৈ কৰিব লগা কামটো আৰু কৰিব লাগে সেই হিচাপে কৰিলে আৰু কৰাৰ পিছত মানে য'ত পাছ লিখিব লাগে তাত ফেইল লিখিলে, য'ত ফেইল লিখিব লাগে বা হেৰি কৰিব লাগে তাত পাছ কৰিছে। কিছুমান মাৰ্কশ্বিটৰ মই এনেকুৱা ধৰণৰ পাইছোঁ গোটেই টোটেল 0 মাৰ্ক আছে, মাৰ্কো নাই, প্ৰেক্টিকেল মাৰ্কো নাই, সেইটোতো ফেইলেই। কিন্তু স্কুলত কোনো ষ্টুডেণ্টে এখন স্কুল যিখন স্কুলে এখন ভেঞ্চাৰ স্কুলৰ কথা কৈছে, বেলেগ কোৱা নাই, সেই ভেঞ্চাৰ স্কুলৰ মোৰ লগৰ এজন টিচাৰ হয় আৰু টিচাৰ তেখেতে সেইখন স্কুলৰে, সেইজনে কৈছে আমাৰ স্কুলত হায়েষ্ট 3জন বা 4জন যোৱাবাৰ পাছ কৰিছিলে, 5জনে পাছ কৰিছিলে। এইবাৰ সেইখন স্কুলৰ সিহঁতি যিটো স্কুলৰ ফালৰ পৰা মাৰ্ক দিয়ে সেই মাৰ্কতকৈ যিটো মাৰ্ক দিয়ে তাতকৈ 3 গুণ বেছি আহিছে আৰু 100% পাছ কৰিছে সেইখন স্কুল। যিখন স্কুলৰ ৰিজাল্টৰ বিষয়ে নিজৰ স্কুলৰ টিচাৰে বিলিভ নকৰে যে ইমানখিনি পাছ কৰিব বুলি। কালি সেইটো কথা ভাবি পিনে সেইটো কথা আলোচনা কৰি মোৰ লগৰ বন্ধুকেইজনৰ লগত বহুত টাইম গ'ল আৰু তাকে ভাবিছিলোঁ মই এই কথাটো শ্বেয়াৰ নকৰোঁ, কিন্তু ভাবিলোঁ কৰি দিলে এটলিষ্ট যিসকল আছে আৰু যিসকলে মানে ধৰক ভাবিছে যে ইমান পঢ়িলোঁ, ইমান হেৰি কৰিলোঁ, পৰীক্ষা দিব নোৱাৰিলোঁ, উইদাউট পৰীক্ষা পাছ কৰিছোঁ, হেৰি কৰিছোঁ, কিন্তু আৰু আপোনালোকে এই ৰিজাল্টৰ ফলাফল লৈ পিনি ইমান মানে উৎসাহিত বা ইমান হেৰি হৈ নাযাব, কিয়নো এইটো মই কোৱা কথা নহয়, কোনে কৈছে চাই লওক আপুনি। এইবাৰৰ ৰিজাল্টে একো ৰিফ্লেক্ট নকৰে, ল'ৰাবিলাক পাছ কৰিছে। মই এটাই ক'ম যে মেট্ৰিকত আমি পাছ কৰিছোঁ, পৰীক্ষা হোৱা নাই। হায়াৰ ছেকেণ্ডেৰী বছৰ দুটা যাতে ভাল কৰি পঢ়ে, কাৰণ এই ৰিজাল্টটোতো বহুত বেছি একো ভেলু নাথাকে। যিসকলে যি নম্বৰ পাইছে সেই নম্বৰ বহুত পাইছে, কাৰণ মোৰ তুলনাত আজি আমি যেতিয়া পৰীক্ষা দিছিলোঁ, পৰীক্ষাত দিনে ৰাতিয়ে পঢ়ি মেলি এই বা এক্সাম লিখি পিনি এক্সামৰ টেনশ্যন এটা থাকে, কিমান পালে পাছ কৰিম বা কিমান হেৰি কৰিলে আমাৰ এইটো ৰেংকত আহিম বা তেনেকুৱা ধৰণৰ টেনশ্যন নাথাকে। সেই তেনেকুৱা ধৰণৰ টেনশ্যন নলৈ পিনি ঘৰত বহি পঢ়িছে বাৰু, নপঢ়া নহয়, পঢ়ি শুনি পিনি তেনে হেৰি কৰিছে, কিন্তু উইদাউট এক্সামত ইমান ধুনীয়া নাম্বাৰ মাৰ্ক পাই পিনি ধৰক ইমান ধুনীয়া ৰিজাল্ট কৰিছে বুলি ক'ব লাগিব। আৰু ইমানখিনি কম কষ্টৰ থ্ৰুৱেদি ইমান ধুনীয়া ৰিজাল্ট কৰি পিনি অসন্তুষ্ট। ভাবি চাওক, সিহঁতৰ এখন কপাল বুলি কয়, আমাৰ এখন কি হয় আপোনালোকে নিজে সেই বিষয়ে জানাই কমেণ্ট কৰক। চ' বাকী একো ক'ব নাযায়, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। আৰু 20,000 হ'বলৈ গৈ আছে, 20,000 কৰি দিয়ক সোনকালে। আৰু ভিডিঅ'টো যিসকলে চাইছে সকলোৱে লাইক কৰিব, লাইক যিমানে চাব সিমানে কৰিব। মই নাজানো এতিয়া কিমান মানুহে ভিডিঅ' চাই। 20,000 হ'বলৈ গৈ আছে। মইনাকিউ ফেমিলিৰ নতুন মেম্বাৰ হ'বলৈ চেনেল ছাবস্ক্ৰাইব কৰক। থেংক ইউ ছ' মাছ। লগ পাম নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।